নমস্কাৰ পূৰ্ব দিশৰ পাকঘৰ শিতানলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। মই নৱনীতা দাস। আজি আপোনালোকক মই কণী আৰু আলুৰ দম এখন ৰান্ধি দেখুৱাবলৈ ওলাইছো। এই দমখন ৰান্ধিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই সাজু কৰি ৰাখিছো। মই 8টা কণী সিজাই লৈছো। 4টা মজলীয়া আকাৰৰ আলু ডাঙৰকৈ ফালি সিজাই লৈছো। 3 বা 4টা মজলীয়া পিঁয়াজ, আদা আৰু নহৰুৰ পেষ্ট 1 চামুচ, 3-4টা কেঁচা জলকীয়া ফালি লৈছো, নৰসিংহৰ পাত অলপমান, নিমখ আৰু হালধি আন্দাজ অনুযায়ী, জিৰা পাউডাৰ সামান্য, ফ্ৰেছ ক্ৰীম আধা কাপ। এই ৰেচিপিটো মই নিজে তৈয়াৰ কৰা। এই ৰেচিপিটো বনাওঁতে মন কৰিবলগীয়া কথা হ'ল যে পিঁয়াজখিনি আপোনালোকে কেনেকৈ সাজু কৰিব। পিঁয়াজৰ বাকলি আঁতৰাই ধুই পিঁয়াজখিনি স্লাইচাৰৰ সহায়ত অতি মিহিকৈ এনেদৰে কাটি ল'ব লাগিব। অন্য ধৰণে পিঁয়াজখিনি কাটিলে ইয়াৰ এই ব্যঞ্জনটোৰ সোৱাদ ভবা অনুযায়ী নহয়। প্ৰথমতে আলু আৰু কণীখিনি নিমখ হালধি সানি কেৰাহীত তেল গৰম কৰি বেলেগ বেলেগকৈ ভাজি লৈছোঁ। কণী আৰু আলু এনেদৰে ভাজি লোৱা হৈছে। এতিয়া কেৰাহীত তেল গৰম কৰি প্ৰথমতে আমি পিঁয়াজখিনি তেলত দি দিম। জুইটো মিডিয়াম কৰি 3 বা 4 মিনিট আমি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈছে। এতিয়া আমি ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিম। এইখিনি অলপ দেৰি ভাজিম। এতিয়া আমি ইয়াতে নৰসিংহৰ পাতখিনি দি দিম, কেঁচা জলকীয়া দি দিম, নিমখ, হালধি, জিৰা পাউডাৰ দি এইখিনি আৰু অলপ দেৰি 1 মিনিট মানৰ কাৰণে ভাজি ল'ম। এইখিনি সুন্দৰকৈ ভজা হৈছে। এতিয়া আমি ইয়াতে ভাজি থোৱা কণীখিনি আৰু আলুখিনি দি দিম। গোটেইখিনি বস্তু ভালদৰে অলপ সময়ৰ কাৰণে আমি মিহলাম। এতিয়া আমি ইয়াতে ক্ৰীমখিনি ঢালি দিম। আমি ভালদৰে এইখিনি লৰাম। প্ৰয়োজন অনুসৰি ইয়াতে অলপমান আধা কাপতকৈ কম অলপ পানী দি আমি কম জুইত এইখিনি অলপ উতলিবলৈ দিম। আৰু মই কেতিয়াবা অলপমান চেনি দিওঁ, আপোনালোকেও দিব পাৰে, কিন্তু একেবাৰে কম। আমি কম জুইত আৰু 1 মিনিট মানৰ কাৰণে উতলিব দি নমাব পাৰোঁ। এইখিনি আমাৰ এতিয়া হৈ গৈছে। পানী আৰু ক্ৰীম থপথপীয়া হৈছে। এইখিনি পৰ্যায়ত আমি ইয়াক নমাব পাৰোঁ। এতিয়া আমি ইয়াক নমাম। ক্ৰীম আৰু নৰসিংহৰ পাতেৰে বনোৱা কণীৰ দমখন আমাৰ ৰেডি হৈছে। মই এনেদৰে পৰিৱেশন কৰিছোঁ। আৰু এই কণীৰ দমখন ভাত আৰু ৰুটি দুইবিধৰ লগতে অতি সুন্দৰভাৱে খাব পাৰি। আপোনালোকে নিশ্চয় এই ব্যঞ্জনটো বনাই চাব। কেনেকুৱা লাগিছে জনাব। আৰু ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।